বহুত দিনৰ মূৰত ঘৰত আহিছোঁ তো ঘৰটো একে ভালকৈ চাই লৈছোঁ বস্তুবিলাক ঘৰত আমাৰ মা থাকে দেউতা থাকে আৰু বাইদেউজনী থাকে বস্তুবিলাকো ঠিক ঠাক থকা নাই বাৰু বাহিৰলৈ গৈছিলোঁ ফুৰিব এতিয়া আহিছোঁ অলপ ৰুমতে ৰেষ্ট লৈ লওঁ আৰু অলপ টিভি চাই লওঁ মই টিভি খুব বৰ বেছি নাচাওঁ কেইখনমান মোৰ প্ৰিয় চিৰিয়েল আছে এখন চাব টিভি সকলোৰে প্ৰিয় আৰু মই ভাবোঁ যে সকলোৱে সেইখন চাব লাগে ষ্ট্ৰেছ ফ্ৰী কৰে সেইখন হৈছে তাৰক মেটেকা উল্টা চশমা আৰু এইখন চাওঁ মই ভাবি যি ঘৰ পাৰে সেইখন NTV আহে তো চাৰিশ ভিডিঅ'তে ক'লে এইখন তাৰক মেটেকা উল্টা চশমা যিখন মই চোৱাৰ কথা কৈছোঁ আপোনালোকক ভাল লাগে আপোনালোকে চাব ষ্ট্ৰেছ ফ্ৰী হ'ব লগৰ এজনে ফোন কৰিছিল তাৰ নাম জেৰু সি মই আৰু নুৰজামান এজন লগ আছে তিনিও তো নলবাৰীত যাই আছোঁ আমি এতিয়া গধূলি প্ৰায় 5টামান বাজিছে বাইকত যাই আছোঁ আমি ইয়াত অলপ আগত খুব বৰষুণ দি আছিল আমি আহোঁতে এখন দোকানত ৰৈ দিলোঁ তাৰ পৰা বৰষুণ কমিলত আমি নলবাৰী যাই আছোঁ অলপ পিছত নলবাৰী গৈ পাম আপোনালোকে এই ৰাস্তাবিলাক লক্ষ্য কৰকচোন ৰাস্তাবিলাক মানে এনেই ভাল লাগে আৰু কিন্তু এতিয়া বৰষুণ পৰাৰ চাৰিওফালে কিবা সেউজীয়া হৈ যায় পৰিৱেশটোৰ কাৰণে আৰু বেছিকৈ ভাল লাগিছে তো মই ভিডিঅ'টোত ৰাস্তাবিলাক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক কিমান ধুনীয়া লাগিছে বৰষুণ পৰাৰ কাৰণে ৰাস্তাবিলাক তো ফাইনেলি নলবাৰী আহি পালোঁ আৰু নলবাৰীত মোৰ লগৰজনৰ কিবা ATMত কাম আছিল সি সেইটো কাম কৰি ল'লোঁ তাৰপিছত মোৰো কিবা অলপ কাম আছিল সেইখিনি মই কৰি ল'লোঁ তো কৰা হোৱাৰ পিছত আমি এতিয়া নলবাৰীত এনেই ঘূৰি আছোঁ ফুৰি আছোঁ তাৰপিছত এতিয়া কিবা অলপ খাই চাগে ঘৰৰ ফালে গুচি আহিম চাই লওঁ বাৰু কি হয় হোটেলত আহিছিলোঁ মোৰ ভোক লগা নাছিল কিন্তু পৰঠাবিলাক দেখি মোৰ কিবা ইচ্ছা গ'ল কাষৰ কিছুমানে পৰঠা খাইছিল তাকে দেখি মোৰো খাবৰ ইচ্ছা হ'ল মই পৰঠা খাই দিলোঁ ইহঁতে মিঠাই খালে চাহ খালে মই মিঠাই চাহ খালোঁ তাৰপিছত মেইন প্ৰব্লেমটো হ'ল যেতিয়া মই খোৱা হ'ল আহিব ওলালোঁ ঘৰলৈ তেতিয়া বহুত ডাঙৰ বৰষুণ দি দিলে তো বহুত টাইম কালি নলবাৰীতে থাকিবলগীয়া হৈছিল আমাৰ চাওক ইয়াত লাহেৰে বৰষুণ যদিও আপোনালোকে দেখিছে যে কমকৈ বৰষুণ পৰিছে কিন্তু যেতিয়া তাত আছিলোঁ আমি বহুত ডাঙৰ বৰষুণ পৰিছিল তো আমি আহিব পৰা নাছিলোঁ ইয়াৰ পিছত ভাবিলোঁ যে বৰষুণ কমিলে যাম তাৰপিছত বৰষুণ বেছি ডাঙৰ হৈ গৈছে সেইটো ক্লিপ চাওক ইয়াত আৰু বৰষুণ কিমান ডাঙৰ হৈছে তো আমি দোকানত ৰখি আছোঁ বৰষুণ ইমান ডাঙৰকৈ হৈছে আমাৰ ৰাতি কালি ঘৰ পোৱাতে প্ৰায় 9টামান বাজি গৈছে ঘৰতে গালিও খাইছোঁ তো গাইজ ফাইনেলি এতিয়া ৰাতি 9টামান বাজিছে আৰু মই এতিয়া ঘৰ আহি পালোঁ তো ঘৰত আহি পূৰা গালি খালোঁ মাৰ আৰু দেউতাৰ গালি সময়ে বহুত দেৰি হ'ল নলবাৰীত কাৰণ বৰষুণ দি আছিল তাত ফাঁচি আছিলোঁ এতিয়া ঘৰত আহিছোঁ অলপমান ইয়াত ৰেষ্ট লৈ ল'ম তাৰপিছত ভাত হ'ব হৈছে প্ৰায় ভাত হৈ খাই সোনকালে শুই যাম ভাতৰ পিছত খাই সোনকালে শুই যাম তো ৰাতিপুৱা সোনকালে উঠিম উঠি পেলাই ৰাতিপুৱা কিবা কাৰণে কাম আছে সেইখিনি কৰি ল'ম তাৰপিছত ৰাতি কালি মৰিগাঁও যাব লগা আছে তো গোটেইখিনি লগ লাগি এটা ভিডিঅ'ত আপোনালোকক দেখাব চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ এটা ভিডিঅ'ত তেনে এটা ভিডিঅ' আপলোড কৰি দিম আজিৰ কাৰণে আৰু কাইলৈ এটা নতুন নেক্সট ভিডিঅ' বনাম তো ভিডিঅ'টো সকলো চাই থাকিব ৰাতিপুৱা উঠিছোঁ আৰু চোতালত আহি দেখিছোঁ বৰষুণ আৰু বৰষুণ মৰিগাঁও যাব লগা আছে আজি ৰেডি আছে যদি একো প্ৰব্লেম নহয় মুখ ধুই লওঁ তো গাইজ মুখ চুখ ধুই আহিলোঁ এতিয়া মই ব্ৰেকফাষ্টৰ কাৰণে দিছোঁ এইবিলাক পিঠা বুলি কয় এতিয়া উহা পিঠা বুলি কওঁ আমি তো এতিয়া মই এইবিলাক খাম